এইখানতে বস অল মাই লাভলি ফ্ৰেণ্ডছ আজি ক'ত উঠি আছো চা আমি দুজনে গছৰ ওপৰত ইটো আছে আমাৰ মানস বন্ধু কাছিকোটাৰ পৰা আজি মানে মেইন কথাটো হ'ল সকলোকে প্ৰথমে হেপী নিউ ইয়াৰ দিলো হেপী নিউ ইয়াৰ নাকি দেৰিকে হলো সকলোকে হেপী নিউ ইয়াৰ আজি আমাৰ পিকনিক আছে মানে অল শিল্পীগিলা ক'ব লাগিলে সবেতো আহিব পৰা নাই শিল্পীগিলা যদিও মানে আমি যিখিনি পাৰিছোঁ মানে যিখিনি মিলাব পাৰিছোঁ সেইখিনি আহিছোঁ আৰু মেইন জেগাটো হ'ল এইফালে আগত এইফালে মেইন জেগাটো লোকেশ্যন এইটো হ'ল চেৰপাংগুৰিৰ চুইচ গেট কয় এইখিনি এইফালে চুইচ গেট তো আজি আমি সকলোৱে মিলি এনেকৈ মানে এনজয় কৰিম অলপ ধামাকা মানে ব্লগটো অলপ ধামাকা হ'ব না আজি ই মানে পুৱাই একো খোৱা নাই না একো ভাত চাত একো খোৱা নাই তাৰ কাৰণে আমি অলপমান ওলাই গ'লোঁ মানে এইফালে খাব কি আছিল লক্ষ্মী কিবা ফাষ্ট ফুড কিবা ৰেষ্টুৰেণ্ট আছিল তাত যি আমাৰ ঘটিল না আমাৰ লগত ঘটনা অলপমান কৈ দে মানে কথা হ'ল তাতে পৰঠা খাব একোটো খাই অহা নাই ই বাৰু ভাত খাইছে তথাপিও ভোক লাগি আছে ভাবিলে কিবা এটা খাই লওঁ মানুহ মাংস আহি পোৱা নাই তো গ'লো এটা দোকানত ৰেষ্টুৰেণ্ট বুলি কৈ নেকি নাজানো তো গৈ কেনে অৰ্ডাৰ দিল পৰঠা খাব না নৰ্মেল খাব না আলু পৰঠা তো আমি ভাবিলোঁ আলু পৰঠা খাই চাওঁ আগতে বহুত আলু পৰঠা খাইছোঁ তো ভাল লাগে আলু পৰঠাখিনি খাই তো পৰঠা আনি দিলে যিহে পৰঠা দিলে আলু পৰঠা একদম আলু পৰঠাৰ নামত একদম ঘাটিয়া কি যে আনি দিলে আমাক না দিব কৈছোঁ বোলে কেনেকুৱা পৰঠা কিমান দাম 30 rupees বুলি ক'লে কোৱাৰ ক'লে এইটো পৰঠা আলু পৰঠা নহয় ভাই আমি আলু পৰঠা বহুত ঠাইত খাইছোঁ না কোৱাৰ লগে মানে খং উঠি গ'ল খালে খাবি না খালে নাই বোলে এনেকুৱাটো নহয় না তোমাৰ লগত ভাল বিহেভিয়াৰ কৰিব লাগে ভাল বিহেভিয়াৰ কৰিব লাগে সেইটো আমি পইচা দি খাম বস্তুটো এনেটো নখাম না 10 টকা হলে আজিকালি মূল্যবান আছে 10 টকাৰ মূল্য আছে তো সেইটো 30 টকা কে লৈছে পাৰ পিস এনেকুৱাটো নহয় না সেইটো ঘাটিয়া খালো মানে অলপ ঘাটিয়া অলপ মানে আমাৰ লগত পপাট হৈ গ'ল এইবাৰে ডিজেলটা আইছে চা 30 দোকান দি বহিছে অলপ বিহেভিয়াৰ ঠিক হ'ব লাগে না কাস্টমাৰটো জিতি ও বাৰে এতিয়া বেয়া লাগছে টকা দি বস্তু এটা খাব এটো ভাল কথা মইতো খোৱাই নাই মই অলপমান খাই ইয়াকে সব দিছোঁ ইয়াৰ ভোক লাগি আছিল কাৰণে ভোকতে মানে সেই তেল বিলাকে খালে আৰু আলু পৰঠা নামত একদম কি কম আৰু বাদ দে এইবিলাক কৈ লাভ নাই এতিয়া এইটো তো যিয়ে নহওক আমি গছৰ পৰা এতিয়া নামো ন কি কোৱা বল হেপী নিউ ইয়াৰ প্ৰথমে নতুন বছৰে শুভেচ্ছা থাকিল সবকে মোৰ ফালৰ অকলে আহিলা একলা নহয় যে আছে তাপা মোৰ লগত আচ্ছা ষ্টেণ্ডাৰ্ডত উকিল সাহেব নিচিনা লাগি আছে কোলা কোট পিন্ধিলে ভাল আছিল অলপমান ও হেপী নিউ ইয়াৰ দিয়া নাই হেপী নিউ ইয়াৰ তো সবে এতিয়া আমি খাতাৰনাক আজি এনজয় কৰিব চেষ্টা কৰিম নাকি ৰিজেল্ট কিমান পাৰোঁ আমাৰ ইফালে নাচি গানে বন্ধ হ'ল নাচিতে নাচ আমাৰ ইফালে চাক আমাৰ ধৰিত্ৰী সিংগাৰ ফেমাছ সিংগাৰ আৰু ইয়াৰ ছোৱালী কি নাম ৰাখছ কবৰা মাৰ্লিনা অ তো কি নাম তোৰ নাম ক মাৰ্লিনা ৰয় এ কিউ তো হেপী নিউ ইয়াৰ গান ক'ব লাগিব অল্প পাছত ৰ এইফালে আমাৰ জুন ভাই আমাৰ ইফালে হৈ আছে আমাৰ ৰন্ধা বঢ়া হাঁহ ব্ৰইলাৰ ছাগলৰ মাংস সব কিছু আছে জানে আৰু ইফালে চাকি বুঢ়িয়া দেখা দালি বঢ়িয়া ভালকে দেখাও ভালকে দেখাইছো আৰু সীমান্তটা আমি লগ পাইছো ঠিকে ভালকে দেখাই নাই ইফালে চাওক এইটো হ'ল আমাৰ সীমান্তটা একদম ৰান্ধনি নেকি আজি মজা ইফালে চলি আছে পুৰা আমাৰ দেখাত কি মজা হৈছে ৰে ইছ ৰে ইফালে চাওক ব্ৰইলাৰ হাঁহৰ মাংস খাবি হাঁহৰ মাংস পাঠাৰ মাংস সব কিছুৱে আছে কিন্তু বাকীগিলা নেদেখাও কাৰণ দেখাব লগা কোনো দৰকাৰ নাই আপোনালোকক ৰিলিজ হোৱাতে এটা আমাৰ ডিজেলদাৰ গান আজি শুনা পাব কোনে ৰিলিজ হ'ব ক বুধবাৰ লগা ঠিক আছে আমাৰ ঠিচিয়া খোৱা গান মজা প্লেচটো ভালে লাগিছে ইপাৰে খাই আছে আৰু আমাৰ হৈ ইফালে এইখিনিতে
চলি আছে ইফালে ৰান্ধা বাঢ়া তো আমি অলপমান ঘূৰো ইফালে ঘূৰো আমাৰ এইটো ধৰিত্ৰী বেটি বোলে ভয় নাখায় ৰে একদিনা কৰে আমাৰ লগতে না খাতৰা খাতৰা আমাক একদিনাকে লগ পাইছে তথাপিও খাতৰা আমাৰ লগত মিলি গৈছে ক'ত যাবি ইফালে যাবি তলত নামাত ভাই ভাল লাগে আরে ও ভাইসা সাদে ঘৰত যায় তিৰিৰ লগত চুলখান কৰে খতম আছে নজমালে নহ'ব ইফালে মাংস ৰান্ধনি চেঞ্জ হ'ল নেকি একটা ফটো মারা ভালো বড় মজা অমূল্য ভাই কিবা কবি লাচুকেটা লৈ আকৌ বহুত বহুত ধন্যবাদ হয় হয় আপোনাৰ নিচিনা মানুহ লগ পাই কি যে কয় হেপী নিউ ইয়াৰ আৰু লগতে বহুকেইটা মানুহ লগ পালো ইয়াত মানে এখনো চিনা পৰিচয় হোৱা নাই যদিও আচ্ছা 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 আমাৰ মাজত উপস্থিত আছে আমাৰ ধৰিত্ৰী ভাই খুব ঠিক আছে মনেৰো হাউসে পিন্দিলুং পাতানি যাই চিনা নাপাইছ পায়া যাবি আমাৰ লগত আছে সিঙ্গার মাজনী দাস না বর্মন সরি মাজনী বর্মন আচ্ছা মাত্র আহি পালে ওদাদি হিরো জুন আচ্ছা আগতে দেখা হয়েছে এলা মূলত কথা এটা হৈছে অলপ নাচনা গান হ'ব কমাটো অল্প গাই বাজি আছে গান হ'ব নাচনা হ'ব ঠিক আছে আৰু এনজয় হ'ব মোটামুটি তাৰ পাছত খানা হ'ব হয়নে নহয় সেই আৰু দাদি লাগি থাক আচ্ছা দে ধন্যবাদ বহুত বহুত ধন্যবাদ থাকিল থ্যাংক ইউ আমাৰ সিঙ্গাৰ আমাৰ ধৰিত্ৰীয়ে কিবা এটা ক'ব লাস্পিকাৰটো ল বৰা আমাৰ এই মাইওখিনি চা আমাৰ ধৰিত্ৰী ছোৱালী একটা কম হয় তোর মেন গানটা অল্প গায় আছে অল্প কিছু নহয় গেছে অল্প 20 মিলিয়নের উপৰত গেছে ইউটিউবত মনেৰো হৈছে পিন্দিলুং বাতানি 34 আচ্ছা আচ্ছা ইফালে পৰিচয় দিয়া নাই এটো হল আমাৰ ধৰিত্ৰীৰ হাজবেণ্ড অলপমান শুনা নমস্কাৰ সবাইকে নতুন বছৰ অনেক শুভেচ্ছা জানাইলো আৰু আশা কৰোঁ সবাৰে এই বছৰটা ভালে যাব বাকি সবাই তো ভাল কৰি চিনা পায় না নাপায় নাজানো মই ধৰিত্ৰী ৰায় তো নাপালেও আজি পাব প্ৰণৱে অল্পখিনি গান গুণগুণাই দিবা কৈছে গানটা মনেৰো হাউসে পিন্দিলুং পাতানি মনেৰো হাউসে পিন্দিলুং পাতানি আউসা বাতাসে উড়ে রে বন্ধুয়া আউসা বাতাসে উড়ে আউসা বাতাসে উড়ে রে বন্ধুয়া আউসা বাতাসে বহুত বহুত ধন্যবাদ থাকিল আৰু এইটো এনে শো কৰাৰ কাৰণে কোনো কানেকশন নাই ইফালে আমাৰ কিউটি মনেৰা হৈছে গা এই যে লাষ্ট স্পিকাৰ ধৰ
ক ক পাৰে কিন্তু আজি লাষ্ট পাই আছে লাষ্ট পাই আছে না গানটা মোৰ গানটা হৈ গায় আচ্ছা তোৰা হসি গানটা দে হ'ব দে পাছত গাবি দেখালে আৰু নাকি হয় এটা বসাই হ'ব এনজয় ओ भाई साहब नाइस व्यू तालिया 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 খাইলে তো মজা পাবো খাস না তুই সাথে লেবু যদি নাই চাকনা dance dance karra কিবা কবি ইউটিউব নেকি তারমানে আজকে আমার কামাতাপুর কোচরাজবংশী আর্টিস্ট সোসাইটির যেটা খানা চলি আছে প্রতিষ্ঠা দিবস ওতে আমরা সবাই একটা গান গা এনজয় করবে লাগছে গান গা একটা বুকের থেকে না মনের থেকে মুখে দিয়া গা কলার লো মনে থেকে মুখে দিয়া গা গা তুই না জানিল তুই না বুঝিল মোর মনের কথা গিলা সারি গেল তুই মগাতি ইসরে তো দুঃখ ইফালে আমার চলি আছে দে কি গান যে নহওক আমি এতিয়া খাব বহিলো খাই বৈ আৰু ঘৰলৈ পুনাই বেগা নে কি কয় সঞ্জীৱ ভাই মানস কি খাই আছা গাহৰি
ওকে দেখাই বই হ'ল আৰু আমাৰ এনজয় যিমানখিনি কৰিলোঁ আপোনালোকক দেখালোঁ দেখাব চেষ্টা কৰিলোঁ বাকী এতিয়া আমাৰ ইহঁতৰ গাঁৱত আহিছে না অলপমান নিজে নিজে কাম কৰি আছে